বিউটিফুল দিছ দীপাংকৰ ওয়েলকাম বেক টু মাই চেনেল দীপাংকৰ শোল। আজি বহুদিনৰ মূৰত এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। আমি যাবলৈ আছোঁ নগাঁও জাবা ডিলাৰ এটা বিশেষ কামত, আৰু কামটোনো কি আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই থাকক। গাইজ আমি আহি পাই গ'লোহি নগাঁও টাউন, আৰু নগাঁও টাউনৰ এইখন হৈছে ঢিং চেণ্টিগেট। আৰু ঢিং আগত দেখিছে ঢিং চেণ্টিগেট এখন অভাৰব্ৰিজ হয়, আৰু আগতে ঢিং চেণ্টিগেট কেনেকুৱা আছিল আৰু এতিয়া ঢিং চেণ্টিগেট কেনেকুৱা হৈ গ'ল, সম্পূৰ্ণ এটা পৰিৱৰ্তন। এই ৰাস্তাটো পূৰা 2 লাইন হ'ব আপ টু মইৰাবাৰীলৈকে। ৰাস্তাৰ কাম হৈ আছে। এতিয়া আমি এই ঢিং চেণ্টিগেটৰ অভাৰব্ৰিজৰ ওপৰত উঠিম। এতিয়া আজি আচলতে মই নতুন বাইকখন লোৱাৰ পিছত এই নতুন বাইকখন আজি মোৰ প্ৰথম মটৰ ব্লগ। আপোনালোকে আগৰ ফ্ৰণ্টৰ এংগলটো কেনেকুৱা পাইছে মই নাজানো, ঘৰত গৈ পেলাই যেতিয়া মই এডিটিং কৰিম তেতিয়াহে গম পাম। আশা কৰোঁ আপোনালোকে চাগে আগৰ ভিউটো বেয়া পোৱা নাই, কিয়নো মোৰ আগৰ যিটো কেমেৰা ছেটআপ একেই ৰাখিছোঁ মই, খালি বাইকখনে চেঞ্জ হৈছে। গাইজ এতিয়া মই যিহেতু যাম নগাঁও জাবা ডিলাৰলৈ, আৰু জাবা ডিলাৰটো আছে নগাঁও খুটিকটীয়াত, গতিকে মই ইয়াৰ পৰা এতিয়া ৰাইট ছাইডে যাব লাগিব। যিটো ৰাস্তা এইফালে গুৱাহাটীৰ ৰাস্তাত গৈছে, মই সেইটো ৰাস্তাত যাব লাগিব। গাইজ আমি আহি পাই গ'লোহি নগাঁও লক্ষীনগৰ চাৰিআলি। আৰু আচলতে মই আজি জাবা ডিলাৰলৈ কিয় আহিছোঁ আপোনালোকক কোৱাই নাই। মোৰ গাড়ীখনৰ নাম্বাৰ প্লেটটো আহি গ'ল, সেইকাৰণে মোক কালি ডিলাৰৰ পৰা ফোন কৰিছিলে। প্ৰায় নাম্বাৰ প্লেটটো আহোঁতে 1 মাহ সাৰি গ'ল, কিয়নো মই এই গাড়ীখন লৈছিলোঁ যোৱা ডিচেম্বৰ মাহৰ 14 তাৰিখে। আজি জানুৱাৰী হৈ গ'ল 29 তাৰিখ। আচলতে বহুত দিন লাগিলে বাৰু, যি কি নহওক আহি যেতিয়া ভাবিলোঁ লগে লগে নাম্বাৰ প্লেটটো লগাই যাওঁ, কিয়নো নাম্বাৰ প্লেটটো বহুত দিন হৈছে কাৰণে মই ক'লৈকো বেছিকৈ ওলাই যাব পৰা নাই, আৰু বাইকখন লৈ পেলাই ক'লো ৰাইডতো যাব পৰা নাই। 26 জানুৱাৰী ইয়াতে ৰাইড অৰ্গেনাইজ কৰিছিল আমাৰ মানছে, কিন্তু মই অলপ প্ৰব্লেমৰ কাৰণে যাব নোৱাৰিলোঁ। তেওঁলোক কাজিৰঙা গৈছিলে, আৰু মই যিহেতু নাম্বাৰ প্লেট অহা নাই সেইকাৰণে মোৰ যাবলৈ ভয় লাগিলে, কিয়নো আজিকালি বাইক চলাত বহুতো ৰেষ্ট্ৰিকশ্যন আহি গৈছে, বহুতো নিয়ম কানুনৰ মতে বাইক গাড়ী মটৰ চলাব লগা হৈ আছে। সেইকাৰণে ভাবিলোঁ লগে লগে যিহেতু নাম্বাৰ প্লেটটো আহিছে সেইকাৰণে লগে লগে আজি নাম্বাৰ প্লেটটো লগাই নিওঁ বুলি আহি গ'লোঁ। আৰু আহি পাই গ'লি আমাৰ নগাঁৱত থকা RD মটৰ্ছ, আৰু এই RD মটৰ্ছৰ ওচৰতে আছে আমাৰ জাবা ডিলাৰটো। আৰু জাবা ডিলাৰ, ৰয়েল এনফিল্ড ডিলাৰ, KTM ডিলাৰ প্ৰায় ওচৰা ওচৰিকৈ আছে। আচলতে মোক কেইবাজনো সুধি আছিল নগাঁৱত জাবা ডিলাৰ আহিলে। আচলতে তেওঁলোকৰ সুবিধাৰ কাৰণে আজি এই ভিডিঅ'টো বনাই দিলোঁ, যাতে তেওঁলোকক মই জাবা ডিলাৰটো অলপ চিনাকি কৰাই দিব পাৰোঁ। আচলতে মই বাইক লোৱা দিনাখনে ভাবিছিলোঁ এটা ভিডিঅ' বনাম বুলি, কিন্তু উৎপাতত নহ'ল। আচলতে বাইক লোৱাৰ সময়ত যিটো এক্সাইটমেণ্ট থাকে সেইটো আৰু ভিডিঅ' বনাবলৈ নহ'ল। আৰু এতিয়া আমি যিহেতু ডিলাৰটো এইটো চাইডে আছে সেইকাৰণে মই এইটো চাইডে আহি গ'লোঁ। দেখিছে এইটো হৈছে KTM ডিলাৰ নগাঁও, কাষতেই আছে ৰয়েল এনফিল্ড ডিলাৰটো, আৰু ৰয়েল এনফিল্ড ডিলাৰৰ কাষতেই আছে নগাঁও জাবা ডিলাৰটো। এইটো হৈছে নগাঁও জাবা ডিলাৰটো। এতিয়া আমাৰ ভিতৰতে সুধি লওঁ নাম্বাৰ প্লেটটো কি কথা কি বতৰা, তাৰপিছত সকলোখিনি দেখুৱাই আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ ফাইনেলি মই নাম্বাৰ প্লেটটো মোৰ হাতত লৈ ল'লোঁ। এইটো এতিয়া নি পেলাই যিটো জাবাৰ ছাৰ্ভিচ আছে পিছফালে, ছাৰ্ভিচত গৈ মই লগাবগৈ লাগিব। আৰু আচলতে এই যিটো নাম্বাৰ প্লেটটো আহিলে তাৰ কাৰণে পুনৰ লয় 270 টকা। কিহৰ কাৰণে ল'লে নাজানো, তেওঁলোকে ক'লে কুৰিয়াৰ চাৰ্জ ল'লে বুলি ক'লে। আচলতে মই নাজানো, আপোনালোকে যদি কোনোবাই জানে এনেকৈ লোৱা কিবা নতুন নিয়ম আছে নেকি মোক জনাব কমেণ্টত। আচলতে আজি প্ৰথম পালোঁ মই। আচলতে আজিলৈ কেইবাখনো গাড়ী ল'লোঁ, কেইবাখনো বাইক ল'লোঁ, কিন্তু আজিলৈকে এনেকুৱা নিয়ম পোৱা নাই। প্ৰথমবাৰ এনেকৈ জাবা বাইক লৈ পেলাই এনেকৈ 270 টকা এক্সট্ৰা দিব লগা হৈছে। কিহৰ কাৰণে মই গম পোৱা নাই বাৰু, হয়তো নতুন নিয়ম আহিব পাৰে, মই নাজানো। এতিয়া যিটো জাবা ডিলাৰৰ ছাৰ্ভিচ চেণ্টাৰ আছে পিছফালে, তাত গৈ লওঁ, মই তাতে নাম্বাৰ প্লেটটো লগাম। সকলোখিনি দেখুৱাই আছে, আপোনালোকৰ ভিডিঅ'টো চাই থাকক। গাইজ এতিয়া ছাৰ্ভিচ চেণ্টাৰত যাব হ'লে মই এতিয়া চাইডেদি যাব লাগিব। একদম দেখিছে ছাৰ্ভিচ চেণ্টাৰটো আছে একদম জাবা ডিলাৰৰ বেক চাইডে, আৰু ইয়াতে আছে গাড়ী পূৰা গেৰেজ। আচলতে আজি বাইক লোৱা এটা নতুন অভিজ্ঞতা হ'ল। কিহৰ কাৰণে 270 টকা ল'লে মই নাজানো বাৰু। এইটোৱে আছে জাবাৰ ছাৰ্ভিচ চেণ্টাৰটো, ইয়াতে মই এতিয়া নাম্বাৰ প্লেটটো লগাই ল'ব লাগিব।
গাইজ ফাইনেলি নাম্বাৰ প্লেট লগাই আহি গ'লোঁ আৰু আহি ঘৰে পালোহি পূৰা গৰম লাগিছে সেইকাৰণে আজি দেখিছোঁ ৰ'দটো বেছি সেইকাৰণে জেকেটটো আগতে খুলি ল'লোঁ আৰু মই নাম্বাৰ প্লেট আজি কেনেধৰণে লগালে আপোনালোক দেখুৱাই আছোঁ দেখিছে এইখন হৈছে মোৰ গাড়ীৰ নাম্বাৰ প্লেট আৰু নাম্বাৰ প্লেটখনৰ কাৰণে মই কভাৰ ব্যৱহাৰ কৰা নাই দেখিছে গাড়ীৰ লগত যিটো নাম্বাৰ প্লেট লাগি আহে তাৰ ওপৰতে মই নতুনখন লগাই দিছোঁ মানে ডাবুল কৰি দিছোঁ যাতে এইখন সোনকালে বেকা হৈ নাযায় আৰু ডাবুল লোৱাৰ কাৰণে এটা সুবিধা হৈছে কি পূৰা গপচ হৈ পৰিছে সহজে বেকা হৈ নাযায় আৰু পিছ চাইডেও মই ছেইম টেকনিক ইউজ কৰিছোঁ দেখিছে ইয়াতো মই ডাবুল লগাই দিছোঁ ডাবুল লোৱাৰ কাৰণে বহুত গপ হৈছে আৰু এলা পাছত এইখন বেকা হৈ নাযায় আচলতে মাজতে যেতিয়া মই ডিলাৰলৈ গৈছিলোঁ এখন বাইকত এইটো ছিষ্টেম দেখিছিলোঁ আৰু সেই ছিষ্টেমটোকে ময়ো কপি কৰোঁ বুলি ক'ব পাৰি আচলতে বহুত এটা ভাল উপায় হ'ল কভাৰটো এক্সট্ৰাকৈ নলগালোঁ কভাৰটো লগালে ইমান এটা দেখি ভালো নালাগে সেইকাৰণে কভাৰটো নলগালোঁ তেন্তে আজি আছিলে এইটো এটা চিম্পল ভিডিঅ' যদি ভিডিঅ' চাই ভালকৈ তেনে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু চাৰিটা ঘণ্টা বটন টিপি দিব যাতে মই দিয়া আগন্তুক ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে ফোন কথা পাই যায় আজিলৈ আহিছোঁ জয় আই অসম।